Guys, welcome back to my YouTube channel Ankita's vlog. মই অংকিতাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো সবৰে ভাল আৰু মোৰ ভালেই। আৰু আজি আপোনালোকক দেখাই আছো আজি দিনটো কি কৰো আৰু বৰ্তমান মই কলেজ আহিছো আহি পালো আৰু মোৰ লগত আছে ইয়া দিখা। হাই কৰি দি। হাই। তাই মই আছো এতিয়া ক্লাছ হোৱা নাই। সো এনে আছো ইফালে বৰষুণ দি আছে। আসলে চাই দিয়ে পাৰে জিবাটালে উলাই যা বাহিৰলে মুসব ভিডিও আৰু কলেজৰ পৰা এতিয়া চাই আছো ঘৰত যাও এই ভিডিও সা মুকসা মাত ভালে নহয় মোৰ আৰু কিমান দিন হ'ল কেবা খাইছো মই সব খাইছো কদু খাই আছো হা এই মিঠা জলা খাই নেকি মন পাই ইস মা মই যে ভাতৰ লগত নিমখ লগত দিলিও না খাও মই কলেজৰ পৰা আহিলো কলেজৰ পৰা আহি এতিয়া অলপ ভাত পানী খালো ভাত পানী খাই আকৌ যাবলৈ ওলাইছো আজি আমাৰ প্ৰগ্ৰাম আছে বৰপথাৰ এতিয়া আমি বৰবৰীলৈকে যাম আমাৰ মা আমি যাই লও দেখাই আছো যাও যাই কি হয় তাত প্ৰগ্ৰাম কেনেদৰে কৰো কি কৰো লগ পাই আছো ৰব আৰু মই আহি পাই গলো বৰবৰী ওপৰত যাও ৰব কি কৰি আছে আমাৰ ৰাইজ সকলে सिनेमा नंबर 1 दिलू वाले निकली है ना नंबर 1 दिलू वाला ना मुस्तां আৰু বাকি চলি গিলা ইয়াতে বলে তো যাব যেটা যে বৰপথাৰত আছে আমাৰ গ্ৰুপত বৰপথাৰৰ ছোৱালীও আছে সো সিহঁত চাগে বৰপথাৰৰ পৰা তালৈকে বাহিৰে যাব ইয়ালৈকে নাহে আৰু বাকি কেইজন আহিব বাৰু আহিব বৰ টাইম হৈছে আপোনালোক দেখাই আছো ৰব এতিয়া নাযাব বাৰু গধূলিকৈহে যাম আৰু গাইজ এইবিলাক আমাৰ হৈছে গ্ৰুপৰ সজুলি এয়া আমাৰ ছাৰে কি কৰি আছা বিশ্ৰাম এখন হৈছে কমে পাইছে চাগে কি নাপাব পাৰিছো বাৰু বন্দুক আছে বন্দুক আৰু মই দেখাই আছো আপোনালোকক ওপৰত কি হৈ আছে ও হয়ে এই ইয়া সাবস্ক্রাইব করছ না এই চ্যানেলটো टन 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 हाय हेलो हाय गाइस अंकिता ये हम है ये मेरा दोस्त है ये रील्स बना रहा है रील्स बना रहा है गाइस इस लोगों का तो हिंदी सुनो इन लोगों का তোমালোকৰ যেনেকুৱা ফাটাফাটি হিন্দী মোৰ তেনেকুৱা ফাটাফাটি হিন্দী মই গিয়া তল পৰিম মই ওপৰতেই থাকিম আমি সেইকাৰণে মই বৰ্তমান ওপৰতেই আছো নিয়েতে জাপ মাৰিবলৈ ওলাইছে যামগেও আৰু মই ভাবিছো কি সেইটোৰ ওপৰত যদি মই উঠি যাও বেগৰ পৰা কি মই আনব পাৰিম নে বস্তুটো এই দুটা হালিকা দেখিছো গুড লাক বাৰিষাৰ কালতে নিবা শ্বিলঙলে মোবাইল ব্লগিঙৰ আগতে কি গান জান নেট বিবাই মই সালা ভিডিও কৰি আছে সালা সবে বিপদৰ পোজ দি আছে কিমান লাজৰ কথা মই ফটো উলিয়াই ভাবিছিলো
প্লিজ ভগৱান কৃষ্ণ মই কেনেকৈ ভিডিঅ' কৰি আছোঁ নিজে নাজানো মোৰ ভইচটো আপোনালোকে চাগে গমেই পাইছে যিকেইটাই মানে মোৰ ভিডিঅ'বিলাক চাই থাকে ৰেগুলাৰ তেওঁলোকে চাগে গম পাইছে মোৰ ভইচটো আৰু সঁচাকৈ কৈছোঁ এইকেইদিন প্ৰগ্ৰেমৰ কাৰণে কণ্টিনিউ প্ৰগ্ৰেম হৈ আছে যে গাড়ীৰ বতাহত ভইচ ফাটি গৈছে এনেকুৱা ভইচ লৈও আপোনালোকৰ বাবে কথা কৈ আছোঁ আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ চ' প্লিজ লাইক কৰি দিব এণ্ড শ্বেয়াৰো কৰি দিব আৰু কমেণ্ট কৰি দিব ছাবস্ক্ৰাইবো কৰি দিব আৰু আমাৰ চিন্তু দাই প্ৰগ্ৰেমত যাব ৰেডি হৈ আছে আহা চাল দি আছে সি একদম ভিডিঅ'ত বোলে নোলালে সেইটো ভিডিঅ'ত বোলে ই নোলালে বোলে মোৰ ভিডিঅ' ৰিপৰ্টে মাৰি দিব হাই 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 ইটো বাৰে বাৰে হাই 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 কৰিছে প্ৰভু ভিডিঅ' মানে হাই নেকি লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব তুমি কৈ দিয়া হাই বোলে জিন্তু দা হাই এইটো হৈছে কি ভিডিঅ' মানে কি হাই নেকি আৰু আমাৰ আঞ্চলিক সাংস্কৃতিক গোষ্ঠীৰ মেইন মানুহজন যিয়ে গ্ৰুপটো খুলিছে তেওঁ কৈ দিব আমাৰ গ্ৰুপটোৰ বিষয়ে কৈ দিয়া নমস্কাৰ মই অংকুৰ ডেকা প্ৰথম কথাটো হৈছে কি পাঞ্চলিক আঞ্চলিক সাংস্কৃতিক গোষ্ঠীক আপোনালোকে আগবঢ়াই নিব লাগিব গতিকে আপোনালোকৰ আশীৰ্বাদৰ খুব প্ৰয়োজন আপোনালোকৰ মৰমৰ প্ৰয়োজন গতিকে আপোনালোকে আগবঢ়াই নিব যোগাযোগ কৰিব নাম্বাৰটো তলত দি দিব নাম্বাৰটো তলত দি দিম আপোনালোকে যদি বিচাৰে যিহেতু এতিয়া প্ৰগ্ৰেম হৈয়ে আছে চ' যোগাযোগ কৰিলে আৰু মানে কথা কৈ আছে ইহঁতে মানে কি কথা কোৱা দেখা নাই আৰু মানে এনেকৈ চাই আছে হয় মজা কৰে কিন্তু এতিয়া আমি মেকআপত ৰেডি হ'লোঁ জাষ্ট কষ্টিউমখিনি পিন্ধিলে হ'ব কষ্টিউম পিন্ধা নাই তাত যাই কেনে পিন্ধিম গ্ৰীণ ৰুমত আৰু আমি এতিয়া প্ৰগ্ৰেম কৰিবলৈ যাম হাই পূৰা মেকআপত ৰেডি হৈ গ'লোঁ মেকআপ কৰি ল'লোঁ ইয়াতে ঘৰতে যিহেতু তাত প্ৰব্লেম হয় কৰা নাই ড্ৰেছটো তাতে কৰি নাই তাতে প্ৰগ্ৰেমত গৈ ড্ৰেছটো কৰি লওঁ একদম চবৰে লাইট মেকআপ যিহেতু লাইভ শ্ব' তো এই ভিডিঅ'টো নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব প্লিজ কৰিবা গাড়ী আহি পাইছে অলৰেডি কিন্তু ওলোৱাহে নাই কেনেকৈ বুজছি হাই ফ্ৰেণ্ডছ আজি আমি এতিয়া আহি পালোঁ আকৌ দেখাব ফাংচন প্ৰগ্ৰেম আহি পালোঁ আৰু আমি বিহুৰ দল আহি পালোঁ আহি পাই ইয়াতে ৰুমত আছোঁ ড্ৰেছ চেঞ্জ কৰিম এতিয়া ড্ৰেছবিলাক চেঞ্জ কৰা হ'ব ইয়াতে চবে ড্ৰেছ এইফালে বিহু চলি আছে ঠিক আছে বাৰু মই ড্ৰেছ চেঞ্জ কৰি লওঁ ড্ৰেছ কৰাৰ পিছত আপোনালোকক লগ পাই আছোঁ মই এতিয়া ড্ৰেছত ৰেডি হৈ গ'লোঁ চব ড্ৰেছত ৰেডি এইফালে চব ড্ৰেছত ৰেডি হ'ল আৰু এতিয়া হ'ব আমাৰ প্ৰগ্ৰাম চাই থাকক ভিডিঅ'টো শেষলৈকে
আৰু আমাৰ প্ৰগ্ৰেমৰ হিৰোবিলাকৰ লুক এয়া অৱস্থা এইবোৰ মানে পুৰা ফাটি গৈছে জাষ্ট অলপ অলপ ওলাইছে টেষ্ট ভাল হ'ব এতিয়া কিন্তু এইটো সেই ঠেক এতিয়া আমি মেডিকেল যাম মানে সিহঁতক চিলাই কৰি আনিব লাগিব আৰু এইফালে বেছিকৈ পৰিছে মানে ইয়াতে 50টামান পৰিব চিলাই কি চোৱা ইউটিউব চোৱা হা আৰু সিহঁতে বোলে ইউটিউব চাই ব্লগ বনাই থকা গমে পাইছে কি ভাগৰ লাগিছে মোৰ নহয় অৱশ্যে চবৰে লাগিছে নিয়ম বহুত দলৰ নিয়ম বহুত তাইতো যাওঁ কাই থাকে তাই বাহিৰত তুলিব পাৰিলে শান্তি বা বাহিৰত থাকে আৰু এতিয়া আমি ফাংচন এতিয়া আমি ফাংচন হে গ'ল এতিয়া প্ৰগ্ৰেম হে গ'ল পিছত আমি এতিয়া আহি আছোঁ এইজনী বাৰ ঘৰত আছে এয়া মোৰ লগত আছে অংকিতা বা এয়া আছে অংকুৰ ইটো এই আছে এয়া ইডালে কেৰি কৰিও পাই এয়া আমি প্ৰগ্ৰেমে গৈ পিছত এয়া ৰেষ্ট ল'ব আহিছোঁ আৰু ফেনৰ তলত আৰু এতিয়া খাব বহিছোঁ ভাত সঞ্চালকৰ কাৰণে পাতৰ ধোৱা এয়া আজি আমাৰ প্ৰগ্ৰেমৰ ৰাতি খানা ভাতটো খাই লওঁ আমি এতিয়া আমি গাড়ীত উঠিলোঁ ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে এণ্ড কৰোঁ লাইক আৰু ছাবস্ক্ৰাইব কৰি আৰু ইয়াতে এণ্ড কৰোঁ ভিডিঅ'টো মোক দেখা দিম বেছি ছাবস্ক্ৰাইব লাইক আৰু ছাবস্ক্ৰাইবাৰ বাঢ়ে আৰু ভিডিঅ'টো শ্বেয়াৰ আৰু ইয়াতে এণ্ড আৰু বাবা ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ তেতিয়াৰে পৰা ভিডিঅ'টো এণ্ড কৰিম বুলি তাত কৰিব নাপালোঁ বহুত উল্লি হৈ থকাৰ বাবে চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ এণ্ড প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে মোৰ ভিডিঅ'বোৰলৈ ন'টিফাই হৈ থাকিবলৈকে আপোনালোকে কাষত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি থ'ব তেতিয়া বাই লগ পাম নেক্সট ভিডিঅ'ত